গুড মৰ্নিং নমস্কাৰ মই ৰীতা হাজৰিকা দাস চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ এটা নতুন ৰেচিপি মচুৰ দাইলৰ বৰৰ তৰকাৰী লগতে মিঠা মৰা শাক। আহকচোন ভিডিঅ'টো চাওঁ মই কেনেকৈ বনাইছোঁ। এয়া প্ৰথমতে মচুৰ দাইলখিনি মই তিয়াই লৈছোঁ, এৰাতিমান তিয়াই ল'ব লাগিব। দুটা পিঁয়াজ লৈছোঁ, নহৰু আৰু জলকীয়া। আৰু এয়া হৈছে মিঠা মৰা শাক। এই শাক আৰু এটা আছে তিতা মৰা বুলি কয়, সেইটো তিতা হয় খাবলৈ। ৰেডি কৰি থোৱা নহৰু পিঁয়াজ জলকীয়া একেলগে মিলাই মিক্সিত পিচি লৈছোঁ। অলপ নিমখ দি দিছোঁ, অলপ হালধি দি দিছোঁ। এতিয়া মই মিঠা মৰাখিনি হাতেৰে পকাই গাঁঠি বান্ধি লৈছোঁ, কাৰণ যাতে তৰকাৰীখিনি বনাওঁতে খোল খাই নাযায়। বান্ধোতে আপোনালোকে মন কৰিব, দুডাল বা তিনিডালতকৈ বেছি নল'ব। মই দুডালকৈ লৈছোঁ। গোটেইখিনি বন্ধা হৈ গ'ল আৰু মই ঠাৰিকেইডাল অলপ চুটি কৰি দিছোঁ। বেছি দীঘল হৈ থাকিলে বেয়া লাগিব, বেছি চুটি কৰিব নালাগে, জোখাত কাটি ল'ব। এতিয়া মই গেছত পেনখন পাতি এয়া চফলা গ'ল ৰিফাইন তেল দিম পকৰীখিনি ভাজিবৰ কাৰণে। বেলি ফুলৰ হয়, এইটো স্বাস্থ্যৰ কাৰণে ভাল হয়। এইখিনি গোটেইখিনি একেলগে নিমখ হালধি ইয়াত সানি লৈছোঁ এতিয়া পকৰী বনাবলৈ। এতিয়া এটা এটাকৈ পকৰী মই তেলত দি গৈছোঁ, তেলখিনি গৰম হোৱাত। আৰু এই পকৰীখিনি ভাজোঁতে মন কৰিব যাতে বেছি ৰঙচুৱা নকৰে, কাৰণ তৰকাৰী দিলে ইয়াৰ সোৱাদটো নহ'ব। অলপ কোমল হৈ থাকিলে খাবলৈ সোৱাদ লাগিব পকৰীকেইটা। এয়া দেখিছেনে হৈ গৈছে, মই বেছি ৰঙচুৱা কৰা নাই। এতিয়া এই লুটিয়াই দিছোঁ এটা এটাকৈ। এয়া পকৰী আমাৰ হৈ গ'ল, মই প্লেট এখনত নমাই থৈছোঁ। এতিয়া মই আন এখন পেনত ধাৰা মিঠাতেল ইউজ কৰিছোঁ। এই নহৰু তেল মাৰিম, শাকখিনি দিম ইয়াত। এতিয়া এয়া মিঠা মৰা শাকখিনি মই ইয়াত দি দিছোঁ। ভালকৈ চাৰিওফালে ভালকৈ লৰাই ল'ম। সোৱাদ অনুসৰি নিমখ হালধি এয়া দি লৈছোঁ। আকৌ ভালকৈ লৰাই দিছোঁ গোটেইখিনি। মন কৰিব শাকখিনি যাতে ভালকৈ গলি যায়। এয়া মোৰ শাকখিনি কোমল হৈ গৈছে, এয়া দেখিছেনে শাকখিনি গলি গৈছে। এতিয়া মই ইয়াত গৰম পানী দি দিছোঁ। জোখৰ অনুসৰি মই পকৰী যিমান বনাম সিমান পানী দিম, কাৰণ পকৰীখিনিয়ে পানীখিনি শুহি ল'ব যে। এয়া শাকখিনি এতিয়া উতল আহিছে। এতিয়া মই ইয়াত পকৰী এটা এটাকৈ দি দিম। এই গোটেই পকৰীখিনি এতিয়া দি দিলোঁ। এইখিনি মই এতিয়া 5 মিনিটমান উতলিবলৈ দি ঢাকনা এখনে ঢাকি দিম। এয়া দেখিছেনে তৰকাৰীখিনি অলৰেডি হৈ গৈছে, জোলটো অকণমান ডাঠ হৈছে। এয়া এতিয়া আমি ইয়াত অকণমান নেমু চেপি দিম, কাৰণ গৰম দিনত খোৱা হয়, টেঙা জোলটো খাই খুব ভাল লাগে। ইয়াত কোনো মছলাৰ প্ৰয়োজন নাই। এয়া আমাৰ টেঙা জোল ৰেডি হৈ গ'ল, মিঠা মৰা শাকৰ টেঙা জোল। এতিয়া আমি এইখিনি নমাই এটা বাটিত ধুনীয়াকৈ ৰাখি থ'ম আৰু ভাতৰ লগত পৰিৱেশন কৰিম। আপোনালোকেও খাই চাব, খাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।